আজি বনাম তিলেৰে লোকেল মুৰ্গীৰ মাংস। প্ৰথমতে মাংসখিনি ভালদৰে ধুই লৈ আদা নহৰু পিঁয়াজ কাটি যোগাৰ কৰি ল'লোঁ। এইফালে আকৌ কেৰাহী গৰম হ'ব দি তাত সৰিয়হ তেল তেজপাত সৰহকৈ কেইটামান জলকীয়া পিঁয়াজ আৰু আদা নহৰুৰ পেষ্টখিনি ভালদৰে ভাজি ল'লোঁ। ইয়াত মাংসখিনি দি দিছোঁ আৰু মাংসৰ ভিতৰৰ পানীটো নুশুকোৱালৈকে ভালদৰে ভাজি লৈছোঁ। তাৰ পৰা সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিছোঁ। ইয়াত মই অইন মছলা ব্যৱহাৰ নকৰোঁ, যিহেতু মই তিলেৰে বনাম, অকল মই তিলেই ব্যৱহাৰ কৰিম। এতিয়া মই দুটামান আলু গুটি দি দিছোঁ আৰু লগতে এটা কেপচিকামো দি দিছোঁ। ভাপতে অকণমান ভাজি লৈ গুড়ি কৰি থৈ দিয়া তিলখিনি ইয়াতে দি দিছোঁ। ভালদৰে আকৌ একবাৰ মিহলি কৰি লৈছোঁ আৰু এয়া মছলা পানীখিনি মই দি দিছোঁ। আকৌ এবাৰ আটাইখিনি ভালদৰে লৰাই লৈছোঁ। যিহেতু লোকেল মুৰ্গীৰ মাংস হয়, সেয়ে বনাবলৈ অকণমান বেছি সময়ৰ প্ৰয়োজন হয়, সেয়ে মই জোখমতে দুবাৰকৈ পানী দিছোঁ আৰু প্ৰায় 15 মিনিট মই উতলিবলৈ দিছোঁ। শেষত ধনিয়াৰ সৈতে গাৰ্নিছ কৰিছোঁ আৰু এয়া খুবেই টেষ্টি তিল চিকেন ৰেডি। আপোনালোকে বাৰু তিল চিকেন খাই ভাল পায়নে? কমেণ্ট কৰি জনাবচোন।